নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। আৰু পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো হৈছে মোৰ জন্মদিনৰ দিনাই। আৰু মোৰ জন্মদিন হৈছিলে 26 অক্টোবৰ আৰু মই আজিহে ভিডিঅ'টো দিছোঁ। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো মোৰ জন্মদিনত সত্যনাৰায়ণ পূজাই পতা হৈছে। আৰু ভিডিঅ'টো একেবাৰে অকণমানিকা আৰু আপোনালোকৰ লগত তেনেদৰেই শ্বেয়াৰ কৰিছোঁ। ইমান ক্লিপছো নাইকিয়া দেখাবলৈ তেনেকৈ দুটামান ক্লিপছ লৈ থৈছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ বিশেষ দিনটো এনেদৰেই উদযাপন কৰিছিলোঁ। আৰু এইফালে সকলোকে চাহ দিলে, বুন্দিয়া ভুজিয়াও আনি থোৱা হৈছিলে, কিন্তু দিবলৈ পাহৰি যোৱাৰ কাৰণে এয়া 2 নম্বৰ বাৰৰ কাৰণে আকৌ তেনেদৰে চাহ দিয়া হ'ল। আৰু পিছে প্ৰসাদ মই খাবলৈয়ে নাপালোঁ। আৰু এনেদৰে পূজা পাতল হ'ল, মানুহ দুনুহ আহিলে। আৰু এয়া কেক কাটিছোঁ একেবাৰে শেষত, পূজা শেষ হোৱাৰ পিছতহে কেক কাটিছোঁ। মানুহখিনি আছেই বাৰু। আৰু এনেদৰে কেক কাটিলোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, dear Dimpi. Happy birthday to you. এনেদৰে কেক কাটিলোঁ, মাকো খোৱালোঁ, পিতাকো খোৱালোঁ। আৰু ইহঁতৰ উৎপাত দেখিছেনে? আৰু এনেদৰেই মোৰ জন্মদিনটো মোৰ পৰিয়ালৰ লগত, মোৰ মা, দেউতা, মাহী সকলোৰে লগত এনেদৰে উদযাপন কৰিলোঁ। আৰু মোৰ লগৰ দুজনী মানুহ আহিছিলে, সিহঁতো আছে বাৰু। আৰু যে কৈছোঁ প্ৰসাদ খাবলৈ নাপালোঁ পূজাৰ, খাবলৈ নাপালোঁ এনেই মোৰ দিনটো একো খোৱা নাছিলোঁ কাৰণে মোৰ গাটো একেবাৰে বেয়া হৈ গৈছিলে। সেইকাৰণে শুই দিছিলোঁগৈ অলপ সময় প্ৰসাদ খোৱা সময়কণতে। পূজাৰ ফল কিবা এটা খাইছিলোঁ আৰু পাহৰিলোঁ। আৰু এইফালে একেবাৰে পূজা শেষ হোৱাৰ পিছৰ দৃশ্য। আৰু এইফালে ৰাতিৰ কাৰণে ভাতৰ যা যোগাৰ কৰিছে। যিহেতু পূজা আছিলে, নিৰামিষ ভাত, আলু পিটিকা, আলু ৰঙালাও পিটিকা। আৰু মোৰ লগৰ কেইজনী কৈছিলোঁ যে আহিছে বুলি, ইহঁত দুজনী। আৰু মা, পিতা, এইফালে মাহঁতৰ লগতো ফটো উঠিলোঁ। আৰু মোৰ কলেজৰ লগৰখিনিও মোক ছাৰপ্ৰাইজ দিছিলে। তাৰ ভিডিঅ' কেক কটাৰ নাই বাৰু মোৰ তাত, সেইকাৰণে কেকটোকে দেখাই দিছোঁ অলপ। আৰু এইটো মই ঘৰত কটা কেকটো, আৰু এইটো মোৰ কলেজৰ কটা কেক। আৰু নামটো দেখি নাহাঁহিব দেই, লগৰবোৰে এনেদৰে। আৰু ভিডিঅ'টো ইমানেই আছিলে। আৰু মই বাৰ্থডে এনেদৰেই চেলিব্ৰেশ্যন কৰিছিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।